অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এতিয়া নৱেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, আৰু যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলে এইখন চিঠি লাভ কৰিছে, সেইসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ এইখন চিঠি লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যদি আপোনালোকৰ 2টা বা 3টা একাউণ্ট আছে, আপোনালোকে আপোনাৰ সকলো একাউণ্ট চেক কৰক, আপোনালোকৰ যিকোনো এটা একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে যদি লাভ কৰিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব নালাগে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে ডকুমেণ্ট জমা কৰিছে। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব আপোনালোকে আপোনাৰ পঞ্চায়তত। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, কিছুমানে কিন্তু অৰুণোদয় আঁচনিৰ ডকুমেণ্ট জমা কৰিছে। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আৰু যদি আপোনালোকে এতিয়াও আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে আপোনালোকৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ EKYC কৰক আৰু ডকুমেণ্ট জমা কৰক। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, আজি কিন্তু অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাইছে, এতিয়া কিন্তু নৱেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সেইসকলে লাভ কৰিব। আৰু যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু আপোনালোকৰ EKYC সম্পূৰ্ণ হোৱা নাই। যেতিয়া আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ যাব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। ইতিমধ্যে অৰুণোদয় আঁচনি EKYC আৰম্ভ হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনি EKYC অতি সোনকালে কৰি লওক।